এটাকৈ কথাবোৰ মনলৈ আহিছে সন্ধ্যাৰ। চকুৰ পানীবোৰে আকৌ গাৰুটো তিয়াইছে। একেথৰে ওপৰৰ চিলিং ফেনখনলৈ চাই আছে তাই। মনলৈ আহিল অগ্নিগড়ৰ দৃশ্যটো। সন্ধ্যা, তোৰ তাত থকা মোৰ ফটোকেইখন চেণ্ড কৰ না, সীমাই চিঞৰিছিল। যাওঁতে দিম দে, ইমান গৰমে গৰমে আপলোড নকৰিলেও হ'ব। স্তম্ভটোৰ ওপৰলৈ উঠিবলৈ লৈ ক'লে সন্ধ্যাই। না প্লিজ দে না লাগে মোক। দিছো ৰ, বৰ কামোৰ দেই চব। ভুৰ ভুৰাই তলতে ৰৈ হোৱাটছআপটো খুলিলে তাই। বাকীবোৰ ইতিমধ্যে ওপৰ পাইছিলগৈয়ে। চেটলিষ্টখনত সেই অচিনাকি নাম্বাৰটো দেখি শিয়ৰি উঠিল সন্ধ্যা। কিবা ফটো দিছে, লগত এটা নম্বৰ। তুমি আমাক পাত্তাই নিদিয়া। পিছে ASTCত লগৰ লগত অপেন ৰোমান্স না? ফটোখন দেখি উচপ খাই উঠিল সন্ধ্যাই। অনুৰণৰ বাহুৰ মাজত তাইৰ মুখখন স্পষ্টভাৱে ওলাই আছে। ফটোখন এনেকুৱা দিশৰ পৰা তোলা হৈছে যাতে তাই আৰু অনুৰণ এক বিশেষ চুম্বনৰ ভংগীমাত থকা যেন দেখি। কিন্তু সন্ধ্যাই জানে এইবোৰ মাত্ৰ কেমেৰাৰ বাহাদুৰি, কাৰণ তাই সিমানখিনিও ওচৰ চপাই নাছিল তাৰ। আৰু সেইটো এটা দুৰ্ঘটনাৰ দৰে হৈছিল। সি নধৰা হলে পৰি গলেহেঁতেন তাই। তাতকৈও আচৰিত হৈছিল সন্ধ্যা কৌশিকে পঠোৱা ফোন নম্বৰটো দেখি। 94,010... এইটো তাইৰ দেউতাকৰ নম্বৰ। কিন্তু সেইটো কৌশিকৰ হাতত কেনেকৈ? কি উত্তৰ দিব ভাবি থাকোঁতেই তাৰ আকৌ মেছেজ। কি হ'ল, নাম্বাৰটো চিনি পোৱা নাই? হোৱাটছআপত আছেচোন এইটো। ফটোকেইখন চেণ্ড কৰি দিম নেকি জান? মূৰটো আচন্দাই কৰিছিল সন্ধ্যাৰ। এইখন ফটো ঘৰত দেখাৰ পাছত কি ভাবিব তাইৰ দেউতাকে? বিশ্বাস কৰিবনে তাইক? নকৰে, কেতিয়াও নকৰে। আজিৰ টেকনলজিৰ দুৰ্ব্যৱহাৰে নিৰ্মিত এই ফটোখনত দেখাৰ দৰে যে একোৱেই হোৱা নাছিল, সেয়া কিদৰে বুজাব তাই দেউতাকক? সন্ধ্যাৰ মনলৈ আহিছিল দেউতাকৰ কঠোৰ মুখখন, মাকৰ পানী বৈ থকা সেমেকা চকুকেইটা। এয়া কৰিবলৈকে তোক ইউনিভাৰ্চিটিলৈ পঠিয়াইছিলো। দেউতাকে চাগে চিঞৰি উঠিব, এইবোৰ কৰাতকৈ আমাক জীয়াই নামাৰিলি কিয় ৰোণ? মাকে চাগে বুকু ঢুকিয়াই কান্দিব। হঠাৎ ফোনটো বাজি উঠাত তাই বাস্তৱলৈ ঘূৰি আহিছিল। কি হ'ল সন্ধ্যা ডাৰ্লিং, মোক লগ পাবলৈ মন যোৱা নাই? কথাৰ সুৰটো যেন অশ্লীলতা তাৰ। যোৱা কেইবাদিনো ধৰি এই নম্বৰটোৰ পৰা মেছেজ অহাৰ কথাটো কওঁ বুলি কোৱা হোৱাই নাছিল কাকো। তাৰেই পৰিণতি এয়া। হেই সন্ধ্যা, মাই চুইটি বেবী, লগ কৰিবানে মোক? তাই একো নোকোৱা দেখি আকৌ সুধিলে সি। সন্ধ্যাই যেন একো ক'ব পৰা অৱস্থাত নাছিল। কঁপনি উঠিছিল শৰীৰত। ভয়ত বুকুখন ধম ধম শব্দটো যেন কাণলৈকে আহিছিল। সন্ধ্যাৰ ঠাইত অন্য ছোৱালী হোৱা হলে হয়তো তেতিয়াই উচিত প্ৰত্যুত্তৰ দিলেহেঁতেন। কিন্তু সন্ধ্যাই যে নোৱাৰে। ঘৰৰ একেজনী ছোৱালী, সকলোৰে আদৰৰ সন্ধ্যাই পৃথিৱীৰ এই ৰূপটো কল্পনাও কৰা নাছিল। কোনোমতে নিজক চম্ভালি তাই ক'লে, তুমি কোন? এইবোৰ কিয় কৰিছা? আৰু দেউতাৰ নম্বৰ? হেল্ল', কি কৈছা? শুনা নাই। হেল্ল', হুলস্থুল শুনি আছো, অলপ আঁতৰি আহাচোন তাৰ পৰা। তাই কোৱা কথা শেষ নহওঁতেই কৌশিকে কৈ উঠিল। কৌশিকে সঁচাই শুনাত অসুবিধা পাইছে বুলি সন্ধ্যা আঁতৰি আহিছিল জুৰি সীমাহঁতৰ ওচৰৰ পৰা। কথাত মচগুল হৈ থকাৰ বাবেই কোনেও তাইলৈ মন কৰা নাছিল। ভয় আৰু খঙত সন্ধ্যায়ো কাকো একো নোকোৱাকৈ আহিছিল। তাই সপোনতো ভবা নাছিল যে এখন অদৃশ্য জালত তাই ভৰি থৈছে। কোৱা, ক'ত আছা তুমি? কি লাগে তোমাক? কথাকেইটা কৈ আগবাঢ়ি গৈ আছিল সন্ধ্যা। নাই, ইয়াক লগ কৰিবই লাগিব আজি। কি বিচাৰে সি? কিয় তাইৰ সুখৰ পৃথিৱীখন শেষ কৰিব খুজিছে সি? এইফালে আহা, এই মূৰ্তিকেইটাৰ পিছফালে। বিপদত মানুহে দিক বিদিক হেৰুৱায়। সন্ধ্যাৰো ঠিক তেনেকুৱাই হৈছিল। কৌশিকক ধৰা পেলোৱাটো তাইৰ যেন একমাত্ৰ লক্ষ্য। তাৰ বাবে কলৈ গৈ আছে তাইৰ যেন ভ্ৰক্ষেপেই নাই। নিৰ্দিষ্ট ঠাইখিনি অৰ্থাৎ বেংচতাৰ মূৰ্তিকেইটাৰ পাছফালে গৈ সন্ধ্যা যেন কঁপি উঠিছিল। মূৰ্তিটোৰ ঠিক কাষ পাওঁতেই কৌশিকে সন্ধ্যাক হাতত ধৰি জোৰেৰে টানি নিছিল। মূৰ্তিৰ পিছফালে তাইক জোৰকৈ তাৰ গাৰ কাষলৈ নিছিল। কি হৈছে সন্ধ্যাই যেন বুজিয়েই পোৱা নাছিল। কৌশিকৰ মুখলৈ চাই তাই ভয় কঁপিছিল। মুখত অকটা গোন্ধ, চকুত অশ্লীল চাৱনি।
ক্লাছত সকলো আঁতৰি থকা ছিনিয়ৰৰ লগত কাজিয়া লগা ল'ৰাজনক দেখিছিল যদিও নামটো জনা নাছিল তাৰ। তাৰমানে ইয়েই অতদিনে তাইক মেছেজ দি আছিল। এই অৱস্থাত কি কৰিব তাই? এনে পৰিস্থিতিত আজিলৈকে পৰা নাই তাই। মই তোমাক ভাল পাওঁ সন্ধ্যা, প্লিজ মোৰ হৈ যোৱা না। কৌশিকে আকৌ তাইক সাবটি ল'বলৈ চেষ্টা কৰিলে। কি কৰে সন্ধ্যাই? চিঞৰি কান্দিব নে পলাই আহিব? নাই, নোৱাৰি। এই নিজ অনুভৱ আৰু সহ্য নহয় তাইৰ। গাৰ জোৰেৰে সন্ধ্যাই তাক আঁতৰাই পঠাই কৈ উঠিল, পাগলামি নকৰিবা, মই এতিয়াই চবকে কৈ দিম। কি ভাবিছা তুমি মোক? চকুকেইটা জ্বলি উঠিছিল তাইৰ, মাতটো অলপ কঁপিছিল। তাইৰ কথাত হাঁহিত ফাটি পৰিল কৌশিক। তুমি কি ভাবা? তুমি কৈ দিবা আৰু মই চাই থাকিম? ভাবাচোন কেনেবাকৈ যদি মোৰ তাত থকা ফটোখন তোমাৰ দেউতাৰ হোৱাটছআপত যায়, যদি কেনেবাকৈ ফেচবুকত শ্বেয়াৰ হৈ যায়, কি হ'ব তোমাৰ কোৱা? তাতকৈ বাদ দিয়া, অলপ এনজয় কৰোঁ আহা বে। কথাখিনি কৈ কৌশিকে এটা হাতেৰে সন্ধ্যাৰ কঁকালত ধৰি কাষলৈ টানি আনি আনটো হাতেৰে তাইৰ ওঠ স্পৰ্শ কৰিবলৈ ধৰিলে। জোৰে ক্ষমা দি ঘামিবলৈ লৈছিল, থৰথৰকৈ কঁপিছিল। এনে অৱস্থা হোৱাটো বাদেই চকুৰ সন্মুখত দেখাও নাই আজলি সন্ধ্যাই। কি হৈছে এইবোৰ? মানুহৰ স্পৰ্শও ইমান অসহ্যকৰ হ'ব পাৰেনে? কৌশিকৰ প্ৰতিটো স্পৰ্শই যেন এখন কটাৰীৰ দৰে কাটি নিছে সন্ধ্যাৰ শৰীৰটো। নিজলৈকে ঘিণ উপজিছে তাইৰ। আকাশ বিদাৰি যেন চিঞৰি উঠিব তাই। কিন্তু কি হ'ব পৰিণাম? দেউতাকৰ বিশ্বাস থাকিব জানো? বিশ্বাস কৰিবনে যে ফটোখনৰ আঁৰৰ কাহিনী সম্পূৰ্ণ বেলেগ? নকৰিব চাগে। কি কৰোঁ নকৰোঁ কৌশিকৰ হাতৰ পৰা নিজক মুকলি কৰিবলৈ অপ্ৰাণ চেষ্টা চলায়ো বিফল হৈছিল। যন্ত্ৰণাত ছটফটাইছিল তাই। টান খহটা হাতেৰে তাইৰ মুখ, চকু, ডিঙি চুই গৈছিল কৌশিকে। ইয়াতকৈ এটা বিষাক্ত সাপৰ স্পৰ্শও মানি ল'লেহেঁতেন তাই। কিন্তু ই যে অসহ্য। উহ ভগৱান, কি কৰোঁ মই? চকুৰে পানী বৈ আহিছিল। লাহে লাহে যেন যন্ত্ৰলৈ সলনি হ'ব লৈছিল তাই। ছটফটনিবোৰ কমি গৈছিল। জড় হৈ গৈছিল সন্ধ্যা। দেউতাকৰ মুখখনে মাকৰ সেমেকা চকুজুৰিয়ে বাধ্য কৰাইছিল তাইক ৰৈ যাবলৈ। এপাকত কৌশিকে তাইৰ মাফলাখনো টানি আঁতৰাই দিলে। তাইৰ কোমল বুকুখনত তাৰ আঙুলিৰ অবাধ বিচৰণ। কিয় বাৰে বাৰে নাৰীৰ এই অৱস্থা? এজনী ছোৱালী হোৱাই কি দুখ হ'ল নেকি সন্ধ্যাৰ? এবাৰত তাই কঁকালত ধৰি আকৌ গা কাষলৈ টানিলে সি। নাই, একো কৰা নাই তাই। ঘৰৰ সন্মান আৰু সতীত্বৰ মাজৰ সন্মানক গুৰুত্ব দিয়াই উচিত বুলি থিৰাং কৰিছিল চাগে সন্ধ্যাই। চকু দুটা মুদি দিছিল। মনৰ ক'ৰবাত হয়তো নিজক শেষ কৰি দিয়াৰো তীব্ৰ বাসনা জাগিছিল। যেতিয়াই সকলো আঁতৰি যায় তেতিয়া ঈশ্বৰৰ সহায়। সন্ধ্যাৰ ক্ষেত্ৰতো যেন একেই হৈছিল। ইমানতে ভগৱানে উদ্ধাৰ কৰিছিল তাইক। কৌশিক অধিক আগবাঢ়িবলৈ নাপাওঁতেই শুনিছিল অভিমন্যুৰ চিঞৰটো, সন্ধ্যা! মন গৈছিল একে দৌৰে যেন আঁতৰি যাব তাই। কিন্তু সন্ধ্যাৰ দৌৰি যাবলৈ যেন শক্তি নাছিল। ভৰি দুটা কিবা অচিন শক্তিয়ে লৰিব নোৱাৰাকৈয়ে বান্ধি থৈছিল। কৌশিকে হাতত ধৰি লৈ গৈছিল সিহঁতৰ প্ৰশ্নভৰা মুখবোৰৰ সন্মুখলৈ। তাৰ পাছৰ কথাবোৰ যেন তাই আৰু ভাবিব নোৱাৰে। ক'বলৈ মন গৈছিল তাইৰ সকলোকে। কৌশিকৰ লেতেৰা চৰিত্ৰ উদঙাই দিয়াৰো ইচ্ছা হৈছিল, কিন্তু নোৱাৰিলে ক'ব। কৌশিকৰ 2 মিনিট সময় নালাগে তাইক ধ্বংস কৰি দিবলৈ। কি কৰিব তাই? হয়তো এনে ঘটনা আন কাৰোবাৰ বাবে তেনেই সাধাৰণ। কেমেৰাৰে তোলা এখন ফটোৱে কি মানুহৰ চৰিত্ৰৰ চাৰ্টিফিকেট দিব পাৰে নেকি? মানুহ শুনিলে হাঁহিব চাগে। ধুৰ, এইটোনো ভয় কৰেনে? কিন্তু সন্ধ্যাই কৰে। কাৰণ তাইৰ ঘৰখনৰ কথা কেৱল তাই জানে। তাইৰ সমাজখনৰ কথা অকল তাইহে বুজে। সমাজত থকা দেউতাকৰ সন্মানখিনি তাই দেখিছে সৰুৰে পৰাই। সমাজৰ ৰক্ষণশীলতাৰ মেঘাগোটত ডাঙৰ হৈছে তাই। অথচ তাৰ মাজতো মাক দেউতাকে বহুখিনি শিথিলতা প্ৰদান কৰিছিল তাইক। কিন্তু এই ফটোখন দেখাৰ পাছত তাইৰ একো স্পষ্টীকৰণে যে কাকো বুজাব নোৱাৰে তাই জানে। যন্ত্ৰৰ দৰে মাত্ৰ চলি আছিল সন্ধ্যা। পুতলাৰ দৰে খেলিছিল কৌশিক। জুই, একুৰা জুই লাগে সন্ধ্যাক। কৌশিকৰ সেই কদৰ্য স্পৰ্শ যেন কেৱল জুইকুৰাহে আঁতৰাব পাৰিব। উহ, কি অসহ্য আছিল। ঘৰত সকলোৰে মৰমৰ উমত ডাঙৰ হোৱা সন্ধ্যাই কেতিয়াও জীৱনত দেখাই নাছিল এইবোৰ।
কোনোবা সময়ত হাতেৰে জোৰকৈ গোটেই গাটো মোহাৰি পেলাই তাই, যেন এতিয়াও লাগি আছে সেই আখৰিক পৰশ। মানুহ ইমান জন্তু হ'ব পাৰেনে? স্পৰ্শৰ অনুভৱ এজনী ছোৱালীতকৈ বেছি। কোনে বুজিব পাৰে? মলিন হৈ গৈছিল যেন সন্ধ্যা আজি। বাৰে বাৰে চেষ্টা কৰিও পাহৰিব পৰা নাই চকুলোৰ জোৱাৰত তিতি যোৱা গাৰুটো। সাৱটিয়ে সন্ধ্যাই পাৰ কৰিলে নিদ্ৰাবিহীন নিশা। টোপনিবোৰো বৰ স্বাৰ্থপৰ। বিষাদৰ সময়তেই লগ এৰি যায়। কিন্তু শুবলৈ মন গৈছিল সন্ধ্যাৰ। কেতিয়াও সাৰ নোপোৱাকৈ শুবলৈ মন গৈছিল। অনুভৱ কৰিছিল তাই জীৱনৰ আটাইতকৈ ডাঙৰ ট্ৰেজেডি মৃত্যু নহয়, ভিতৰৰ পৰা মৰিও বাহিৰে কেৱল উশাহ লৈ জীয়াই থকাটোৱেই আটাইতকৈ ডাঙৰ ট্ৰেজেডি। খিৰিকীৰে আহি ৰ'দজাক মুখত পৰালৈকে এবাৰো চকুৰ পতা জোৰা নালাগিল তাইৰ। দিনটো বিচনাতে পাৰ কৰিলে। দেওবাৰ আছিল। বিদিশাই আনি দিয়া ভাত খাই মৰাশৰ দৰে পৰি থাকিল বিচনাতে। অভিমন্যুই এবাৰ ফোন কৰিছিল, নধৰিলে। ধৰাৰ শক্তি নাছিল। যন্ত্ৰ হৈ পাৰ কৰিলে সন্ধ্যাই দিনটো। প্ৰিয়া আৰু বিদিশাই বহু জোৰ কৰিও একো কথাই উলিয়াব নোৱাৰিলে। শেষত সিহঁতেও একো নুসুধা হ'ল। সন্ধিয়া এপাক তাই ওলাই গ'ল। অকলেই কাঞ্চনজংঘাৰ পুলটোত বহিল। লাইটবোৰৰ মাজে মাজে ভাহি অহা শব্দৰ ফিল্ডখনলৈ চালে। আকাশত কজলা বৰণৰ জন্তু। সকলোৱে খুব প্ৰশংসা কৰে জন্তুক। পিছে মানুহে জানো বুজিব বুকুত কলা দাগ লৈ জীয়াই থকাটো কিমান কষ্টকৰ? বতাহত কাঞ্চনজংঘাজোপা কঁপিছিল, কাষৰ নাহৰজোপাও কঁপিছিল। সিহঁতে বুজিছিল নে সন্ধ্যাৰ কথা? শুনিছিল নে তাই নোকোৱা ভাষা? অনুৰাধাৰ দেশত তাই পঢ়িছিল। সেই দুখেই অধিক তীব্ৰতৰ যাৰ কোনো অংশীদাৰ নাই। বুজিছে, আজি হাড়ে হাড়ে বুজিছে তাই সেই কথাষাৰ। ইমান মানুহ চাৰিওফালে। কোনোবা চাইকেলত আহিছে, কোনোবাই জুম বান্ধি হাঁহিৰ জোকাৰণি তুলিছে। সন্ধ্যা নিৰ্বিকাৰ হৈ বহি আছে সন্মুখত উকা ফিল্ডখনত। অলপ চেঁচা বতাহ, ৰঙঠা কাঞ্চনজোপা আৰু আকাশৰ কজলা দাগী জন্তু। চকুত তেতিয়াও পানী। বতাহজাক যেন তাইক নিচুকাবলৈকে বলিছিল। বতাহৰ কোবত গোট মৰা চকু পানীয়ে বাট সাজি লৈছিল গালৰ মাজেৰে। আৱেগৰ এই মঙহা দিনত চকু পানীৰ মূল্য আছে জানো? সৰাপাতৰ দৰে সৰিছিল তাই। এই নিষ্ঠুৰ পৃথিৱীৰ ভৰিৰ চাবত মেৰ মেৰকৈ ভাঙিছিল। সময় হ'ল। উঠি আহিল তাই। যন্ত্ৰবৎ আকৌ ৰুম পালেগৈ। সম্পূৰ্ণ মৰাশৰ দৰেই পাৰ কৰিলে এটা দিন। মোবাইলটোও আঁতৰাই থৈছিল। কাৰ ফোন, কাৰ মেছেজ একো চোৱাই নাছিল। ভয় লাগিছিল তাইৰ মোবাইলটোলৈ। ৰাতিটো আকৌ থমকি ৰৈছিল। কোনো চিন্তা নোহোৱাকৈ মাকৰ বুকুৰ মাজত শোৱা সন্ধ্যাই আজি এবুৰি চিন্তা লৈ অকলে পাৰ কৰিছে উজাগৰি নিশা। এৰা তাই ডাঙৰ হ'ল। খুব ভাগৰ লাগিছে তাইৰ। সময়বোৰ যেন নাযায় নোপোৱাই। তাইৰ ৰাতি শেষ নহয়। সোমবাৰে ৰাতিপুৱা সন্ধ্যাক প্ৰিয়াই জোৰ কৰি লৈ গ'ল ব্ৰেকফাষ্ট কৰিবলৈ। মন নাছিল যদিও গ'ল তাই। মেছত খাই থাকোঁতেই কাৰোবাৰ ইটিকিং উফৰি পৰিলহি। কালিৰ নাটক শেষ হ'ল মানে? একে কোবতে উঠি মুখ ধুলেহি সন্ধ্যাই। কেনেকৈ পাৰে মানুহবোৰ ইমান কঠুৱা হ'ব? পিছে পিছে প্ৰিয়াও উঠি আহিল। অলপ ধৈৰ্য ধৰ সন্ধ্যা, মানুহে ক'বই। আমিতো জানো তই কেনেকুৱা। তাৰ পাছত দুয়োজনী ক্লাছলৈ বুলি গ'ল। সন্ধ্যাহঁত যোৱা কিছু সোনকালেই হৈছিল। গোটেই বাটটো তাই এটা শব্দও মুখেৰে উচ্চাৰণ কৰা নাই। প্ৰিয়াই সোধা নাছিল একো। ক্লাছত নিৰ্দিষ্ট বেঞ্চখনত বহি অভিমন্যুৰ অপেক্ষাত ৰ'ল সন্ধ্যা। তাই সদায় তাৰ লগতেই বহে। আৰু আজি তাই সকলো কথাই খুলি ক'ব তাক। বহুত হ'ল আৰু নোৱাৰে তাই। এটা এটাকৈ ক্লাছৰ লগৰবোৰ আহিছিল যদিও কোনেও তাইক এষাৰো মাত দিয়া নাছিল। এজনী চৰিত্ৰহীন ছোৱালী বুলি যেন চিনাকি হৈছিল সন্ধ্যাৰ। এনেতে তাই ভাৱত জটিল পেলাই অনুৰণ আৰু অভিমন্যু সোমাই আহিল। সন্ধ্যাৰ মুখখন যেন জিলিকি উঠিল। তাই এফালৰ পৰা ক'ব অভিক, কিন্তু তাইক আচৰিত কৰি অভিমন্যুৰ গাৰ কাষেৰে খৰ খোজেৰে আহি কৌশিক তাইৰ কাষত বহিছিলহি। তাৰ বেপৰোৱা ভংগী। অভিমন্যুই একেথৰে চাই আছিল সন্ধ্যাৰ চকুলৈ। হয়তো সি বিচাৰিছিল তাই কিবা এটা কোৱাটো। কিন্তু সন্ধ্যা নিশ্চুপ। কেনেকৈ ক'ব? কি বুলি ক'ব তাই? তাইৰ এষাৰ কথাই কি ৰূপ ল'ব তাই অনুমান কৰিব নোৱাৰে।
অগত্যা অভিমন্যুৰ কাষৰ লাইনত বহিল গৈ। বিচাৰিছে সন্ধ্যাই চিঞৰি চিঞৰি কব বিচাৰিছে, কিন্তু পৰা নাই। নাই পৰা তাই নিজৰ এটা পক্ষ লব। কেতিয়া পাৰিব তাই?